নমস্কাৰ। মোৰ আজি অনুষ্ঠান মহামানৱ মহাত্মা গান্ধী। মোৰ দেশৰ প্ৰজা পালা জানো স্বাধীনতা, ভুৱা আত্মা ভুৱা পণ্ডিত দেশৰ নেতা, সেইবোৰে কৰিলে আমাৰ দেশ খণ্ডিতা। আছিলোঁ আমি জংঘলৰ প্ৰজা, সভ্যতা দেখুৱাই কৰিলে ধৰ্ষিতা। পশ্চিমৰ পৰা আহি কৰিলে কটা মৰা, খাপ হৈ ফুটিলে বেজ হৈ জাৰিলে, আমাক কৰিলে পংগু মানৱতা। জাগা জাগা নৱপ্ৰজন্ম, দেশে দেশে বিচৰা ইতিহাসৰ জন্ম। ঘূৰাই আনা নিজৰ অধিকাৰ, দেশ বুলিলে নালাগে আদেশ, কলা আইন উফৰাই লোৱা মুক্তিৰ পণ। মোৰ দেশৰ প্ৰজা পালা জানো স্বাধীনতা। প্ৰিয় বন্ধু বান্ধৱীসকল, এয়া আমাৰ অসমৰ মাজমজিয়াত গুৱাহাটী দক্ষিণ শুৰণীয়া পাহাৰৰ ওপৰত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ মণ্ডপ সাজি সজাই ৰখা হৈছে। ইয়াত জাতিৰ পিতা মহাত্মা গান্ধীয়ে দেশৰ বাবে কৰা অন্নখন ধ্যানত বহি থকা মূৰ্তি আছে আৰু স্বাধীনতা আন্দোলনত কি কি সত্যাগ্ৰহত অংশগ্ৰহণ কৰিছিল তাৰ ইতিহাসবোৰ ফটোগ্ৰাফিক হিচাপে আঁৰি থোৱা আছে। এই ফটোগ্ৰাফিকবোৰৰ পৰা তেওঁৰ সংগ্ৰামী জীৱনত যি যি কৰিলে সেইবোৰ ভাল বেয়া গুণাগুণবোৰ দেশৰ প্ৰজাগণে ইতিহাসত সুঁৱৰি আছে। মানুহৰ জীৱনত সৎনাম বদনাম থাকেই, যেনেকৈ চন্দ্ৰ সূৰ্যৰো দাগ আছে। তাৰ উপৰিও প্ৰকৃতিৰ মহিমা কোনো শক্তিয়ে ধৰিব নোৱাৰাৰ দৰে। ৰ'দ বৰষুণ বতাহ ধুমুহা কথা ঠিক তেনেকৈ ৰাজনীতিয়েও ক'ব নোৱাৰে সময়ে কোনফালে তাল ঢাল বাগৰি যায়। সেয়ে মাথো সময়ে জনতাই কি কি ৰায়দান দিয়ে। মুঠতে এই জগতত কোনোৱে ক'তো সুখী নহয়। পোৱা নোপোৱা মাজতেই ৰাজনীতি ঘূৰি থাকিব। এনেকৈ যুগে যুগে আদিমৰ পৰা বৰ্তমানলৈ হাই কাজিয়া মৰামৰি কটা মৰা প্ৰবৃত্তি চলি আছে আৰু যুগে যুগেও চলি থাকিব। ৰাজনীতিৰ কথা কৈ থাকিলে শেষেই নহয়। সেইবোৰ কথা বাদ দিলোঁ। এই গুৱাহাটী মহানগৰীৰ গান্ধী মণ্ডপৰ চৌপাশৰ মনোৰম দৃশ্যবোৰ আপোনালোকক দেখাবলৈ মই যত্ন কৰিছোঁ। আপোনালোকে ইয়াৰ দৃশ্যবোৰ চাই কেনে পালে জনাব নাপাহৰিব। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ, যাতে আপোনালোকৰ মৰম দয়াই আগলৈকো এনেকুৱা ঠাই ভিডিঅ' দেখুৱাই থাকিব পাৰোঁ। শেষলৈকে ভিডিঅ'বোৰ চোৱাসকলক মোৰ হীৰা-ভৰা অভিনন্দন যাচিলোঁ, অশেষ ধন্যবাদ জনালোঁ।